নমস্কাৰ বন্ধুসকল, কি কম, মনটো একেবাৰে ভাল নাই। যোৱাকালি হাৰিলে দক্ষিণ আফ্ৰিকাৰ লগত। এতিয়া ভাৰতৰ ছেমিফাইনেললৈ যাবলৈ বহুতেই কঠিন হ'ব, মানে বহুত এতিয়া কিসমত পে ভৰসে হ'ব লাগিব। মানে এতিয়া আমি যোৱাকালিলৈকে কৈ আছিলোঁ, যোৱাকালি মেচখনত যে দক্ষিণ আফ্ৰিকা হাৰক, কিন্তু এতিয়া এটাই প্ৰাৰ্থনা কৰিব লাগিব যে দক্ষিণ আফ্ৰিকা বাকী থকা 2খন মেচ জিকক আৰু ভাৰতে বাকী থকা 2খন মেচ জিকিব লাগিব। দক্ষিণ আফ্ৰিকাই গোটেইকেইখন মেচ জিকিব লাগিব আৰু ভাৰতেও 2খন মেচ যি জিম্বাবৱে আৰু ৱেষ্ট ইণ্ডিজৰ লগত আছে, সেই 2খন মেচ জিকিলে ভাৰতৰ মানে ছেমিফাইনেল পোৱাটো চান্সটো একেবাৰে 100% আছে। যদি দক্ষিণ আফ্ৰিকাই এখন মেচ হাৰি যায় তেতিয়া ৰাউণ্ড ৰেটৰ কথা আহি যাব, কিন্তু ৰাউণ্ড ৰেট ভাৰতৰ বৰ্তমান বহুতেই মাইনাছত লাগি আছে, মানে 3 পইণ্ট কিমানলৈকে মাইনাছ লাগি আছে, বহুত ৰাউণ্ড ৰেট বেয়া। সেইকাৰণে এটাই প্ৰাৰ্থনা কৰিছোঁ যে দক্ষিণ আফ্ৰিকা 2খন মেচ জিকি যাওক জিম্বাবৱে আৰু ৱেষ্ট ইণ্ডিজৰ লগত, আৰু ভাৰতেও 2খন মেচ জিকি যাওক জিম্বাবৱে আৰু ৱেষ্ট ইণ্ডিজৰ যি 2খন মেচ আছে। যোৱাকালি মেচখন এটা সময়ত লাগিছিল ভাৰতে খুব কম ৰানত ৰাখি দিব ছাউথ আফ্ৰিকাক। পাৱাৰ প্লেতে 3টাকৈ উইকেট দখল কৰিলে। জাসপ্ৰীত বুমৰাহ আৰু আৰ্শদীপ সিং দুয়োজনে ভাল বল কৰিছিলে। তাৰপিছত যেতিয়াই স্পিন আহিল, বৰুণ চক্ৰৱৰ্তীয়ে হওক বা ৱাশ্বিংটন সুন্দৰ, হাৰ্দিক পাণ্ডিয়া, বাকী বলাৰখিনি ইমান এটা ভাল কৰিব নোৱাৰিলে। জাসপ্ৰীত বুমৰাহে বহুখিনি কোচিছ কৰিছিলে যে কম ৰানত ৰাখিবলৈ, কিন্তু বাকী বলাৰখিনিয়ে জাসপ্ৰীত বুমৰাহক সহায় নকৰিলে। তাৰ ফলত এটা ডাঙৰ স্ক'ৰ হৈ গ'ল। ৱৰ্ল্ড কাপৰ নিচিনা এখন মঞ্চত ইমান এটা ডাঙৰ স্ক'ৰ চেজ কৰাটো ইমান এটা সহজ কথা নহয়। সহজ কথা এইকাৰণে নহয় কাৰণ আমাৰ লগত বিৰাট কোহলি নাই। যোৱাকালি মেচখন মই এটাই বহুত মিছ কৰিছোঁ, বিৰাট কোহলি। কিমান বাৰ যে এই চিটুৱেশ্যনৰ পৰা বিৰাট কোহলিয়ে আমাক উদ্ধাৰ কৰিছে সেইটো ক'ব নোৱাৰোঁ। পাকিস্তানৰ সেই MCG মেচখনেই হওক, 2014 চনৰ এই ছাউথ আফ্ৰিকাৰ লগতেই ছেমিফাইনেল মেচখন হওক, আমি বহুবাৰ দেখিছোঁ বিৰাট কোহলি এই পজিশ্যনৰ পৰা ভাৰতক জিকাইছে। কিন্তু যোৱাকালি তেনেকুৱা এজন খেলুৱৈ নাছিল আমাৰ হাতত, সেইকাৰণে আমি পৰাস্ত হ'বলগীয়া আছিলে। এতিয়া ঈশান কিষাণ আউট হ'ল, তিলক বৰ্মা এনেকুৱা এটা পজিশ্যনত খেলিছে, সেইটো পজিশ্যন অলপ ধৈৰ্য ধৰি খেলিব লাগে। 3 নম্বৰ পজিশ্যন, যিটো আমাৰ বিৰাট কোহলিয়ে খেলিছিলে, কিন্তু তেওঁ বিগত আমাৰ ৱৰ্ল্ড কাপটো যদি চাওঁ, তেওঁ কোনো ভাল পাৰফৰ্মেঞ্চ দিব পৰা নাই নম্বৰ 3 পজিশ্যনত আহি। বাকী 3খন মেচ যদি তেওঁ খেলিছে, ৰাণা বল খেলিছে, তেওঁ ষ্ট্ৰাইক ৰেটটো হাই কৰিবলৈ পৰা নাই, তেনেকুৱাতে আউট হৈছে। যোৱাকালিও এটা বহুত বেয়া শ্বট খেলি পেলাই তেওঁ আউট হ'ল। মাত্ৰ 2 নম্বৰ অভাৰটো চলিছিলে, প্ৰথম অভাৰতে এটা উইকেট গ'ল। তুমি অকণমান সময় ধৈৰ্য ধৰা, কাৰণ এটা উইকেট গৈছে, পিছখন তুমি কণ্ডিশ্যনটো বুজি লোৱা। তেওঁ 3য় বলটো খেলিছে, তেওঁ ষ্টেপ আউট হৈ পেলাই মাৰিছে আৰু এজ লাগিছে, তেওঁ গম নাপায়। বেটিঙে মোৰ মতে এজ লাগিলে গম পাব লাগে, তেওঁ এটা ৰিভিউ খাই গ'ল। তেওঁ ক'ব লাগিব হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে অলপ শেষলৈকে খেলখন লৈ গৈছিলে, কিন্তু শুভম দুবে বহুত ভালে খেলিছে। তেওঁ যিমানখিনি তেওঁ চান্স পাই আছে বিশ্বকাপত তেওঁ ভালেই পাৰফৰ্মেঞ্চ দি আছে, প্ৰথম খেলখনৰ বাদ দি পেলাই। তাৰপিছত সূৰ্যকুমাৰ যাদৱেও তেওঁ এই ৱৰ্ল্ড কাপত ইমান এটা প্ৰথম মেচখনৰ বাদ দি বাকী মেচকেইখন তেওঁ এটা ভাল প্ৰদৰ্শন কৰিব পৰা নাই, ৰান ৰেটটো ইমান ঠিক নহয়। যোৱাকালি ভাবিছিলোঁ তেওঁ ভাল খেলিব, ডিপ লৈ যাব। সাল সলনি কৰিবলগীয়া আছে মানে টিম ইণ্ডিয়াৰ ক'বলৈ গ'লে, কাৰণ সঞ্জু চেমছনৰ দৰে এজন বেটছমেন বহাই থোৱা হৈছে, তিলক বৰ্মাৰ দৰে এজন বেটছমেন খেলি আছে যিটো আউট অফ ফৰ্ম। তেওঁ নিউজিলেণ্ডৰ ছিৰিজটোতো খেলা নাছিলে কাৰণ তেওঁ ইঞ্জুৰি আছিলে। তেওঁ ইঞ্জুৰি পে বাপছ আহি পেলাই তেওঁ ডাইৰেক্ট ৱৰ্ল্ড কাপ খেলি চাইছোঁ। যি নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, আহমেদাবাদৰ যিটো ষ্টেডিয়াম যোৱাকালি আমি খেলিছোঁ, সেই ষ্টেডিয়ামটো মোৰ মতে অলপ পনতি আছে আমাৰ ভাৰতৰ কাৰণে। যেতিয়া আমাৰ গুৰুত্বপূৰ্ণ খেল হ'ব সেইখন ষ্টেডিয়ামত আমাৰ টিম ইণ্ডিয়া হাৰি যায়। ইয়াৰ আগতে আমি 2023 চনতে হওক বা যোৱাকালিয়ে হওক, বহুতে কৈ আছে এইটো যে ষ্টেডিয়ামটোৱে পনতি হয়। বাকী যি কি নহওক, বহুতকে দুখ দি আছে। কিছুমানে ষ্টেডিয়ামক দুখ দি আছে, কিছুমানে সূৰ্যাক দুখ দি আছে, কিছুমানে তিলকক দুখ আছে, মানে গোটেইখিনি প্লেয়াৰকে দুখ দি আছে ভাল নেখেলাক লৈ। এইটো দুখ দিবও, মানে বহুতৰ আৱেগ জড়িত হৈ আছে ক্ৰিকেটৰ লগত। এই 2খন মেচ বাকী আছে, সেই 2খন মেচ বহুত সুন্দৰভাৱে জিকক, ভাল ৰান ৰেটত জিকক, যাতে ছাউথ আফ্ৰিকা এখন মেচ হাৰিলেও যাতে ৰান ৰেটত কথা আহি নপৰে। সেইকাৰণে আৰু এটা প্ৰাৰ্থনা কৰিব আপোনালোক সকলোৱে যে ছাউথ আফ্ৰিকাই বাকী থকা 2খন মেচ জিকক, তেতিয়া ভাৰতৰ বাবে একেবাৰে সহজ হৈ যাব ছেমিফাইনেলত যাবলৈ। আপোনালোকে কি ভাবে, ভাৰতে ছেমিফাইনেল পাবনে নাপাব, কমেণ্ট কৰি জনাব। ধন্যবাদ।